নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে এটা অত্যন্ত দুখজনক খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। এই মুহূৰ্তত জনাইছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী আৰু ভাতৃ দিগন্ত বিশ্ব শৰ্মাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী আৰু ভাতৃ দিগন্ত বিশ্ব শৰ্মাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। জাগিৰোডৰ শিলচাঙত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে দুয়োগৰাকীয়ে গুৱাহাটীৰ পৰা ডিফুলৈ এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল। তেনে সময়তে একেটা দিশেৰে গৈ থকা এখন স্কৰপিঅ' বাহনে খুন্দিয়াই তেওঁলোকক বাহনখনক ঘটনা সংঘটিত কৰি পলায়ন কৰে স্কৰপিঅ' বাহনখন। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। এই দুৰ্ঘটনাত মুখ্যমন্ত্ৰী মাতৃ আৰু ভাতৃ সামান্য আগত পাইছে, অৱশ্যে বিপদমুক্ত। এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাতৃ আৰু মাতৃৰ বাহন দুৰ্ঘটনা হৈছে শিলচাঙত। জাগিৰোডৰ শিলচাঙত হৈছে এই ঘটনা। এতিয়ালৈ জানিব পৰা মতে দুয়োগৰাকীয়ে বিপদমুক্ত বুলি জানিব পৰা গৈছে।